वेलकम बैक टू माय यूट्यूब चैनल मिक्स बिशु। तो आज माने जन्माष्टमी तो সেইকাৰণে মানে এটা থাম্বনেলত হয়তো আপোনালোকে দেখিছে মানে জায়গাটো তো জায়গাটো হেৰিত আছে আমিনগাঁৱত আছে মানে উত্তৰ গুৱাহাটীত। তো তালৈকে যাম আমি তাতে মানে যাব ইচ্ছা আছিল বহুত দিন আগৰ পৰাই জায়গাটো মই বিচাৰিছিলোঁ ইহঁতক কৈছোঁ মই যে এনেকুৱা ধুনীয়া এটা জায়গা আছে তাতে গেলি ভাল লাগিব বহুত। তো সেইকাৰণে আজি জন্মাষ্টমী হিচাপে আজি যাম। ইয়াতে আছে আমাৰ লগত তো ৰূপম আহি আছে। ৰূপম অহাৰ পিছত আমি একেলগে ওলাই যাম আৰু ধৰিব আৰু মানস নাযায় বোলে ইয়াত। তো গাইছ আমি আহি পালোঁ পিছফালে আছে হৰে কৃষ্ণ মন্দিৰ। তো ভিতৰলৈকে যাই থাকোঁ বোলক। আৰু আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ। বহুত ভাল লগা জেগা, কিন্তু ইয়াতে দেখোন মাজতে ৰখি আছে কিবা হ'ল ইহঁতৰ। পইচা হৰাইছে বোলে। দে গাইছ আহি থাকোঁতে ইয়াৰ 100 টকা এটা হৰাইছে। দুখৰ কথা হয়, দুখ। তো গাইছ আমি আহি পালোঁ হ'লে কৈছে কেনেকুৱা লাগিলে তাতে আহি? বঢ়িয়া লাগিছে। মানে আমি বহুত দিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, মানে এতিয়া আৰু জন্মাষ্টমীৰ কাৰণে আহিলোঁ আৰু এইটো জন্মাষ্টমীত আহি বেছি ভাল লাগে। আপোনালোকক মই বেকে মাতি অলপ চিনেমেটিক শ্বটটো দেখাই পাইছোঁ। এতিয়া আমি ভিতৰলৈ যাম, ভিতৰলৈ যাই থাকোঁ বোলক। বহুত এক্সাইটেড হৈ আছিলে ইয়াতে আহিবৰ কাৰণে আৰু ফাইনেলি আহিলোঁ ভিতৰত। আমাৰ হৈ গ'ল। এতিয়া আমি যাই থাকিম আৰু আমাৰ ইফালৰ অংকুৰ দাহঁতেও আহিছে আৰু ৰূপম আছে আমাৰ লগত। Hey guys, হ'ল অংকুৰ দা আমাৰ লগত আহিছে। অংকুৰ দা
ইয়াতে চেণ্ডেল থৈ দিছিলোঁ, এতিয়া চেণ্ডেলখিনি লৈ আহিছোঁ ৰূপমে। তেতিয়া আমি চেণ্ডেলখিনি পিন্ধি ইয়াতে অলপ প্ৰসাদ চসাদ খাই তাৰপিছত ওলাই যাম। মন্দিৰত আহিলেও কিন্তু জোতা চোতা পিন্ধি আহিব লাগে যা। ধ্ৰুৱ আৰু মানস অহা নাই সিহঁতে, তো সিহঁতে বহুত এটা মিছ কৰিছে, বহুত ভুল কাম কৰিছে সিহঁতে। আমিয়ে কিমান ভাল লাগছে ইয়াতে আহি, আমিয়ে জানো। পিছফুল জেগা গাইছ, বহুত পিছফুল জেগা, মানে ইমান ভাল লাগে না। আৰু গান চান বাজি থাকে, ভাল লাগে আৰু বহুত ভাল লাগে। গাইছ আমাৰ এইফালে কামৰূপ ডিষ্ট্ৰিক্টৰ ফালে যিবিলাক মানে ধৰক স্কুলত যে ভাত চাত লৈ যায়, এই ভাত লোৱা গাড়ীবিলাক ইয়াৰ পৰাই যায়। আপোনালোকে চাব পাৰে ভাত মানে স্কুলত ধুনীয়া ধুনীয়া। আমি যেতিয়া পঢ়িছিলোঁ স্কুলত তেতিয়া আমি বুধবাৰে সেই দিছিল, পোলাও দিছিল, তাৰপৰা শনিবাৰে সেই খিচাৰি আৰু পায়স দিছিল। এইবিলাক খাইছিলোঁ, বহুত ভাল লাগে। কিবাকৰ ইয়াতে আপোনাৰ আহি কিনে কেনেকুৱা লাগিল অলপ জনাবচোন মোক। বহুত ভাল লাগিল মন্দিৰটো, মানে অলপ বেলেগ ষ্টাইলৰ মন্দিৰটো। আমাৰ যেনেকুৱা ধৰি লওক আমাৰ গাঁৱত যেনেকুৱা মন্দিৰ বা বেলেগ জেগাত বেলেগকুৱা মন্দিৰ থাকে, সেনেকুৱা ওপৰৰ যোনটো তমটো থাকে ন, সেইটো নাই ইয়াত। অলপ মানে দেখাত অলপ চাৰ্চৰ দৰে, অলপ গীৰ্জাঘৰৰ দৰে, চব ভাল লাগিল আৰু আহি। আৰু মানে ইয়াৰ পিচ আৰু মনৰ শান্তি, বহুত ভাল লাগিল আৰু আহি কিনে। থেংক ইউ দিবাকৰ। আৰু মোৰো বহুত আহি পিনে ভাল লাগিল। আৰু একদিন মই ঘৰৰ মানুহবিলাকক লৈ আহিম, কাৰণ ভাল লগা জেগা ন বহুত। ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰিম, কাৰণ ঘৰলৈকে যাই পোৱাতে মানে আন্ধাৰ হৈ যাব। আৰু ইয়াতে আমি প্ৰসাদ দি আছে, প্ৰসাদ টসাদ খাই ঘৰলৈ যাম আৰু। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ, বাই বাই, জয় অসম।